back to YouTube channel. এয়া যুগান্তৰৰ ইতিহাস, এয়া যুগান্তৰৰ ইতিহাস। দিবাকৰৰ স্বনিৰ্দিষ্ট অৱধাৰিত গতিৰ কোনো ক্ষণত কুসুম্বৰে ভাবিছিল নে সেই লৱং কোমল জীৱনৰ ভৰত খহি পৰিব মৃন্ময় মূৰ্তি প্ৰতিমা? তন্দ্ৰালস জনতাৰ বুকুত বাজিব মুক্তি মংগল ভতিমা। মাতৃ সত্য সন্ধাৰ কৰা খুৱাই হাঁহি থকা সেই উজ্জ্বল মুখনি নাৰায়ণৰ অংশ হৈ শংকৰ নাম লৈ পাৰ কৰাব সকলোকে এই ভৱ। কালৰ ভ্ৰুকুটিক চকুৰে চাই কোনে বান্ধে নজহা ভেটি সূতা কোলা হল বিদাৰি কোনেনো আমাৰ শুনালে সুধাৰ। আমাৰ সেৱা বাহিনী কামত লাগি আছে। এতিয়া অতিথি ক'ৰ পৰা শিবিৰৰ পৰা ওলাই মেলি এতিয়া সেৱকৰ কামত লাগিম। সেৱকৰ অলপ অতিথিসকল আহি আছে, চাব পাইছে এইফালে লাগেজবিলাক আৰু কঢ়িয়াই নিব লাগিব বা আৰু অন্যান্য পাৰ্কিঙত অন্যান্য উদ্যোক্তাসকলে সেৱিকা বা ভোজনালয়ত যিকোনো মানে সহযোগ কৰিব লাগিব। তো গতিকে এতিয়া আমি লগতে আপোনালোককো দেখুৱাই যাম ক'ত কেনেকৈ কি কাম চলি আছে। বাণীয়েতি আন্ধাৰত তুমি সলাৰ জ্যোতি বলুকাৰ তুমি জীপাল সুতি। আন্ধাৰত তুমি সলাৰ জ্যোতি বলুকাৰ তুমি জীপাল সুতি। যাওঁতে
বালক শংকৰ ইমান ভিৰৰ মাজতো ইমান শৃংখলাবদ্ধতা পৰিৱেশ। গতিকে মই এটা কথা আপোনালোকৰ সাগৰ বৰ্তমান যিটো সমাজ ব্যৱস্থা বিশেষকৈ অসমৰ যিটো পৰিৱেশ এই পৰিৱেশত আমি এচাম মানুহ অত্যন্ত যে যুৱক যুৱতীসকল অবাতে বহিছে দেখাইলা বিভিন্ন ধৰণৰ মানুহ আহিছে আৰু এই কেতিয়াবা কোনোবাই এবাৰ অনুৰোধ জনাইছোঁ এটা এফাকি নাম লাগে ভালো